উপদেশ বাণী সদায় নিজৰ মাজতে ৰখাটোৱে নিজৰ সকলো অনুভৱ সকলোকে জনাব নালাগে কাৰণ সকলোৱে সকলো কথা বুজি নাপায় আৰু সকলোৱে সকলো অনুভূতিৰ মূল্য দিব নোৱাৰে বগা ধুনীয়া চেহেৰা এটা আছে বুলি অহংকাৰ নকৰিবা মনত ৰাখিবা বগা মূলাটোতকৈ আপেলৰ মূল্য বেছি তুমি যদি জীৱনত বাৰে বাৰে কষ্ট পোৱা তুমি হতাশ নহবা কাৰণ যি গছৰ ফল মিঠা বা সোৱাদ লগা হয় সেই গছজোপাত শিল গুটি বেছিকৈ দলিয়াই বুক শেষ হোৱাৰ পিছত যেনেকৈ ভাতৰ সোৱাদ নলগা হয় ঠিক তেনেদৰে স্বাৰ্থ আদায় হোৱাৰ পিছত মানুহে আপোনাক ভাল নোপোৱা হৈ যায় দূৰত্ব একোটা সম্পৰ্কৰ শেষ কেতিয়াও কৰিব নোৱাৰে কিন্তু মৌনতাই সেই সম্পৰ্কবোৰ শেষ কৰি দিয়ে সপোনৰ ভগ্ন টুকুৰাবোৰ যেতিয়া স্মৃতি হৈ চকুত বাঢ়ে অশ্ৰুৰ সাগৰত সাঁতুৰি নাদুৰি নিশাবোৰ পাৰ হয় উজাগৰে তুমি জীয়াই থাকোঁতে এনেকুৱা কাম কৰি যোৱা যাতে তোমাৰ মৃত্যুৰ সময়ত তুমি হাঁহি হাঁহি বিদায় ল'ব পাৰা আৰু গোটেই জগতখনে তোমাক কান্দি কান্দি বিদায় দিব লগা হয় সুখৰ পোচাক পিন্ধাৰ সৌভাগ্য সকলোৰে ভাগ্যত নাথাকে যিদৰে সপোনবোৰ বাস্তৱ সকলোৰে জীৱনত নঘটে জীয়াই থাকোঁতে যদি খবৰ কৰিব পৰা সময় নহয় তেতিয়া মোৰ মৃত্যু হ'লে তাৰ কাৰণ জানিব ব্যাকুল নহ'বা কাৰণ সেই অধিকাৰ তোমাৰ নাই তুমি কৰা অলপ অভিমানৰ বাবে যদি কাৰোবাৰ চকু পানী ওলায় তেন্তে ভাবিবা যে তেওঁ তোমাক নিজতকৈও বেছি ভাল পায় বেয়া সময়বোৰ পাৰ হৈ যায় মনত নাথাকে কিন্তু আপোন মানুহবোৰ সলনি হৈ গ'লে চিৰদিন মনত থাকে মানুহৰ মুখৰ ভাষা যেতিয়া অসহায় হৈ যায় তেতিয়া চকু পানীয়ে কথা কয় আপোনাৰ প্ৰিয় মানুহজন বা মানুহজনীয়ে আপোনাক যিকোনো কথাতে খং কৰিব পাৰে কিন্তু তেওঁক বুজোৱাটো আপোনাৰ দায়িত্ব মানুহৰ জীৱনটো এডাল মমবাতিৰ দৰে আনক পোহৰি থাকোঁতে নিজেই জ্বলি শেষ হৈ যায় কোনোবাই যদি আপোনাৰ অতীতক পাহৰাই দিব পাৰে তেনেহ'লে ভাবি ল'ব যে তেওঁ আপোনাৰ জীৱনৰ সাৰথি তেওঁক সময় দিবলৈ চেষ্টা কৰক সকলো মানুহেই সুন্দৰ মনৰ অধিকাৰী আমি মাথো গুৰুত্ব দিওঁ সুন্দৰ চেহেৰা মনটোত নহয় বিবাদটো তাতেই আহি পৰে এই সুন্দৰ পৃথিৱীখনত তোমাৰ সকলো মানুহকে ভাল লাগিব পাৰে তাৰমানে এই নহয় যে সকলোৰে লগত প্ৰেম কৰি ভাল লগা মানুহ বহুজন হ'ব পাৰে কিন্তু প্ৰিয় মানুহ কেৱল এজনহে থাকে সম্পৰ্ক যেতিয়া পুৰণি হৈ আৰম্ভ হৈ অৱহেলা কমি যায় মেছেজ কমি যায় গুৰুত্ব বাঢ়ি যায় দূৰত্ব আঁতৰি আছো বুলি নাভাবিবা তুমি হৃদয়ৰ মৰম কমিছে যিমানে আঁতৰি আছো সিমানে দেখোন মোৰ তোমালৈ মৰম বাঢ়িছে মানুহ আচলতে ভাল পোৱাৰ অভাৱত মৰি নাযায় মৰে কেৱল মিছা ভাল পোৱা আৰু বিশ্বাসঘাতকৰ যন্ত্ৰণাত বলি হৈ জীৱনত সুখী হ'বলৈ হ'লে টকাক পকেটত ৰাখিবলৈ শিকক মগজুত নহয় আৰু আশা নিজক লৈ কৰক আনক লৈ নহয় জীৱনত যি পাব লগা আছে সকলো সময় থাকোঁতে আদৰি লওক কিয়নো জীৱনৰ সুযোগ কম দিয়ে আৰু প্ৰতাৰণা বেছি কৰে হয় তুমি দেখিবলৈ বহুত ধুনীয়া সেই বুলি তুমি আনক ঘৃণা নকৰিবা কাৰণ তোমাক যিজন ঈশ্বৰে সৃষ্টি কৰিছে তেখেতকো সেইজনেই সৃষ্টি কৰিছে কেতিয়াও নিজৰ সৌন্দৰ্যক লৈ অহংকাৰ কৰিব নাপায় আপোনজনৰ কাষত থাকক বা নাথাকক তেওঁ সময় দিয়ক বা নিদিয়ক তেওঁৰ প্ৰতি থকা সন্মান আৰু বিশ্বাসেহে সম্পৰ্ক এটাক জীয়াই ৰাখে যিজন ল'ৰাই তোমাৰ কাৰণে গোটেই পৃথিৱীখনৰ লগত যুঁজিব পাৰে জানিব তাৰ সমান সুখ তোমাক কোনেও দিব নোৱাৰে ভাল সময়ত কাষলৈ অহাবোৰ বেয়া সময়ত আঁতৰি যাব পাৰে কিন্তু বেয়া সময়ত মূৰ থোৱা কান্ধবোৰে কেতিয়াও লগ এৰা নিদিয়ে সেয়েহে বেয়া সময়ত বন্ধুবোৰকহে বেছি গুৰুত্ব দিয়া জীৱন পথত প্ৰতিটো খোজ দিয়াৰ আগতে ভালদৰে ভাবি ল'ব কাৰণ জীৱনত এটা সৰু ভুলৰ বাবে সকলো হেৰুৱাব লগা হয় সৰু ভুল এটাৰ বাবে সকলোৱে ভাল গুণবোৰ পাহৰি যায় জীৱনত আটাইতকৈ দুজন মানুহকে বেছি ভাল পাব লাগে যিয়ে আমাক জন্ম দিছে ডাঙৰ দীঘল কৰিছে তেওঁলোক হৈছে মা দেউতা
ধাৰ আৰু ভাল পোৱা তেওঁকহে দিব লাগে যাৰ পৰা ঘূৰাই পোৱাৰ সম্পূৰ্ণ বিশ্বাস থাকে। নিজৰ জীৱনটো কাৰোবাৰ লগত তুলনা নকৰিব, কাৰণ চন্দ্ৰ আৰু সূৰ্য দুয়োটাই পোহৰ দিয়ে, কিন্তু তুলনা নহয়। যাৰ যেতিয়া সময় আহিব তেতিয়াই উজ্বলি উঠিব। তোমাক আনৰ কথা যিজন ব্যক্তিয়ে কয় সেইজন ব্যক্তিৰ পৰা সদায় আঁতৰত থাকিব লাগে। কি বিশ্বাস আছে তেওঁ যে তোমাৰ কথা বেলেগৰ আগত নকব? বিশ্বাস কৰাত বাধা নাই, কিন্তু এজন মানুহক সিমানলৈকেহে বিশ্বাস কৰিব যিমানখিনিলৈকে তেওঁৰ যোগ্য। দৰকাৰতকৈ বেছি বিশ্বাস কৰিলে আপুনি কষ্ট পোৱাটো স্বাভাৱিক। সকলো সময়তে সকলোকে সহায় কৰি ভাল পোৱা মানুহজনেও কিন্তু নিজৰ বিপদৰ সময়ত কাৰো সহায় নাপায়, অপ্ৰিয় যদিও সঁচা। বাৰিষা মাছে পৰুৱা খায়, খৰালি পৰুৱাই মাছক খায়। সুযোগ সকলোৰে জীৱনলৈ আহে, অপেক্ষা মাথো সময়। সুখ বিচাৰি অতীতলৈ তথা ভৱিষ্যতলৈ নাযাবা, সুখ কেৱল বৰ্তমানতহে পাবা। এই সময়ক প্ৰাণ ভৰি উপভোগ কৰা। কাৰোবাৰ সুন্দৰ চেহেৰা দেখিলে তুমি মুগ্ধ হৈ নাযাবা, কাৰণ তেওঁৰ চৰিত্ৰ যদি বেয়া থাকে তেন্তে সুন্দৰ চেহেৰাটোৰ মূল্যই বা কি? জীৱনত দুই ধৰণৰ মানুহৰ পৰা দূৰত থাকক, ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছা থাকিলে কথা পাতিব আৰু স্বাৰ্থপৰ মানুহে নিজৰ দৰকাৰ থাকিলে কথা পাতিব। ধন্যবাদ।